Suresh Karmakar ahem mi kichodet ajok kirap kachohang. Lakhaing koratrok Duarbaguri constituency ke parlu kohora bakring ing tiarong amikar Suresh Karmakar ahem mi kichodet penajok local MEC mati Karbi Anglong Autonomous Council along education IM Richard Tok bi along kirap kachohang. Lason si bakring ing tiarong along edon vet kiduk det bakring ing tiarong amikar adivasi Suresh Karmakar ahem ada porphai kep apor malom kopi koson penloni ahem mi chopi detlo. Laso puthak nilitum apherangki Thomson terang pen kahumri damahud nang kaji thanuna tengke nilitum pinanso ta sa arvo kebe bomahosi hem mi kichu ami hi suplong chetheglong si hem an nang chekat seraklo nilitum hem an nang kili ahut ke usomara tumta ame ke jang do et lasi usomara phan cherap dun rong amatsi hem ahormu pe ri phole phukok lapen poisa tangka anta mi chupon etlo pusi nang chethandun ahem mi kichu pidat abang phu amen Suresh Karmakar lapen achoromen laki Anjana Karmakar lapen alang litum asomar banghini dositami bihek haklang lasi sorkar pen mati Karbi Anglong Autonomous Council along IM Richard Tok bia phanang rap thapusi alang litum pen kirap johang pon Kaziranga pen Thomson terang Lutiki News Karbi Anglong. Suresh Karmakar ঘৰটো তোমাৰ এইটো কাম কৰি থকা অৱস্থাত মানে দূৰৰ পৰা দেখি পাইছোঁ যে ঘৰটো ধোঁৱা উৰি আছে ধুঙি উৰি থকা অৱস্থাত আমি আহি চাইছোঁ গোটেই ঘৰটো মানে জ্বলি গৈছে জ্বলি যোৱা অৱস্থাত আমি পানী চানি আনোতে ঢালোতে মাৰোতে মানে গোটেইখিনি জ্বলি সৰ্বনাশেই হৈ গ'ল তো এতিয়া আমাৰ থাকিবলৈও এতিয়া মুস্কিল হৈ গ'ল থাকিম ক'ত এতিয়া যদি পাৰেতো চৰকাৰ পৰা কিবা এটা সহায় কৰি দিব আৰু টকাটো ইয়াতো থাকিছে এইটো 5-6 বছৰ মানেই হ'ব জুইটো এতিয়া সেইটোৱে ক'ব পৰা নাই ঘৰত কোনো নাই এই ছোৱালী দুটা আছিলে শুই আছিলে এই আমাৰ খালী ল'ৰাটো আছিলে সি সিহঁতক ছাইড কৰি দিয়ে আৰু ছাইড কৰি অৱস্থাত মই বগানত পা চিনি আছোঁ সি গৈ মোক মাতি মেলি কৈছে নহয় বোলে বাইদেউ ঘৰত লাগিছে কেনেকৈ লাগিছে আমি নাজানো বোলে মই ঘৰ বস্তুটো তোমাৰ যিখিনি ধৰ বনা মেলা ধোৱা চাউল কাপোৰ কানি সেইকেইটা চব জ্বলি গ'ল পইচাও আধেকটো জ্বলি গ'ল কি কৰিবি উপায় নাই গতিকে এতিয়া একো কৰিবলৈ উপায় নাই চৰকাৰৰ পৰা যদি কিবা এটা সুবিধা কৰি দিয়ে তেনেহ'লেতো কিবা এটা হ'ব আৰু গাঁৱটো এইটো নামটো হৈ গ'ল আমাৰ বাগৰিন্তি পহৰা বাগৰিন্তি আৰু আপুনি কি ক'ব পাঁচ ছিঙিব গৈছিলোঁ 10টামান বজাত ঘটনাটো হৈছিল তেতিয়া ভাইটিয়ে কৈছে বোলে ঘৰটো দেখি বোলে জ্বলি গ'ল বোলে কি কৰিম মই কৈছোঁ ল'ৰা ছোৱালীকেইটা ক'ত আছে জোলনাৰ লগতে আছে তাৰপিছত ভাইটিয়ে জোলনাৰ লগত ওলাই আনি কেঁচুৱালৈ পানী সিঁচি আছে তাৰপিছত ল'ৰা এটা আহিলে সিও পানী সিঁচিছে 5-6জনমান পানী সিঁচাৰ পিছতো জুইটো জ্বলিয়ে আছে জ্বলি থকা অৱস্থাতে আৰু এই কাপোৰ কানি ওলাওঁতে গোটেই ঘৰটোৱে ভাঙি চব খাই দিলে এতিয়া বনাই খাবলৈ একো নাই ঘৰৰ পৰা বিচাৰি আনি এতিয়া ভাত খুৱাম ইমানটোৱেই কথা